নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কম্পিউটাৰ বিষয়ক কিছু সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ টেলনেট? অপশ্যনসমূহ হৈছে অপশ্যন এ ৰিম'ট লগ ইন, অপশ্যন বি নেটৱৰ্ক অৰ টেলিফোনছ, অপশ্যন চি টেলিভিজন নেটৱৰ্ক, অপশ্যন ডি অল অফ দ্য এবভ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰিম'ট লগ ইন। ইন ৱৰ্ড when you indent a paragraph you অপশ্যনসমূহ হৈছে অপশ্যন এ push the text in with respect to the margin, অপশ্যন বি change the margin on the page, অপশ্যন চি move the text up by one line, অপশ্যন ডি move the text down by one line। শুদ্ধ উত্তৰটো অপশ্যন বি change the margin on the page। How do you measure character size? অপশ্যনসমূহ হৈছে অপশ্যন এ টেক্সট, অপশ্যন বি ডেটা, অপশ্যন চি ফন্ট, অপশ্যন ডি ফাইল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফন্ট। A key that will erase information from the computer's memory and characters on the screen is অপশ্যনসমূহ হৈছে delete key, edit key, অপশ্যন চি backspace key আৰু অপশ্যন ডি shift key। শুদ্ধ উত্তৰটো অপশ্যন এ delete key। লজিক চিপ ইজ অলছ' ন'ন এজ অপশ্যনসমূহ হৈছে অপশ্যন এ প্ৰগ্ৰাম, অপশ্যন বি মাইক্ৰ' প্ৰচেছৰ, অপশ্যন চি ৰম আৰু অপশ্যন ডি হৈছে ৰেম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইক্ৰ' প্ৰচেছৰ। A removable magnetic disk that holds information is অপশ্যনসমূহ হৈছে অপশ্যন এ হাৰ্ড ড্ৰাইভ, অপশ্যন বি মনিটৰ, অপশ্যন চি ফ্লপি ডিস্ক, অপশ্যন ডি পৰ্টেবল। শুদ্ধ উত্তৰটো অপশ্যন চি ফ্লপি ডিস্ক। Which keys enable the input of number quickly? অপশ্যনসমূহ হৈছে অপশ্যন এ কণ্ট্ৰল শিফ্ট এণ্ড অল্টি, অপশ্যন বি ফাংচন কিজ, অপশ্যন চি এৰ' কিজ, অপশ্যন ডি দ্য নিউমাৰিক কিপেড। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি দ্য নিউমাৰিক কিপেড। Which ports connect special types of music instruments to sound cards? অপশ্যনসমূহ হৈছে অপশ্যন এ বাছ, অপশ্যন বি CPU, অপশ্যন চি MIDI, অপশ্যন ডি USB। শুদ্ধ উত্তৰটো অপশ্যন চি MIDI। The contents of this are lost when the computer turns off. অপশ্যনসমূহ হৈছে অপশ্যন এ মেমৰি, অপশ্যন বি ষ্ট'ৰেজ, অপশ্যন চি ইনপুট, অপশ্যন ডি আউটপুট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেমৰি। Tangible physical computer equipment that can be seen and touched is called অপশ্যনসমূহ হৈছে অপশ্যন এ ছফ্টৱেৰ, অপশ্যন বি ইনপুট আউটপুট, অপশ্যন চি ষ্ট'ৰেজ, অপশ্যন ডি হাৰ্ডৱেৰ। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি হাৰ্ডৱেৰ। Internet requires
অপশ্যনসমূহ হৈছে অপশ্যন এ কমনলি এগ্ৰিড ছেট অফ ৰুলছ টু কমিউনিকেট বিটুইন কম্পিউটাৰ্ছ, অপশ্যন বি এন ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট টু কানেক্ট কম্পিউটাৰ্ছ, অপশ্যন চি এ লোকেল এৰিয়া নেটৱৰ্ক, অপশ্যন ডি এ ৱৰ্ল্ড ৱাইড ৱেব। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ কমনলি এগ্ৰিড ছেট অফ ৰুলছ টু কমিউনিকেট বিটুইন কম্পিউটাৰ্ছ। হুইচ অফ দ্য ফলোয়িং ইজ বিলিয়ন্থ অফ এ ছেকেণ্ড? অপশ্যনসমূহ হৈছে অপশ্যন এ নেনো ছেকেণ্ড, অপশ্যন বি গিগাবাইট, অপশ্যন চি টেৰাবাইট, অপশ্যন ডি মাইক্ৰ' ছেকেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ নেনো ছেকেণ্ড। How many bits are there in ASCII codes? অপশ্যনসমূহ হৈছে অপশ্যন এ 10, অপশ্যন বি 16, অপশ্যন চি 12 আৰু অপশ্যন ডি হৈছে 8। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 8। The basic unit of a worksheet into which you enter data in Excel is called a অপশ্যনসমূহ হৈছে অপশ্যন এ চেল, অপশ্যন বি টেব, অপশ্যন চি বক্স আৰু অপশ্যন ডি ৰেঞ্জ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চেল। Which of the following is not a function category in Excel? অপশ্যনসমূহ হৈছে অপশ্যন এ লজিকেল, অপশ্যন বি ডাটা চিৰিজ, অপশ্যন চি ফাইনেন্সিয়েল, অপশ্যন ডি টেক্স। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডাটা চিৰিজ। Which is a shortcut key to insert a new worksheet in MS Excel? অপশ্যনসমূহ হৈছে অপশ্যন এ Ctrl+W, অপশ্যন বি Ctrl+N, অপশ্যন চি Ctrl+IW, অপশ্যন ডি Shift+F11। শুদ্ধ উত্তৰটো অপশ্যন ডি Shift+F11। The Dash performs simple mathematics for the CPU. অপশ্যনসমূহ হৈছে অপশ্যন এ DIMM, অপশ্যন বি বাছ, অপশ্যন চি আলু, অপশ্যন ডি CU। শুদ্ধ উত্তৰটো অপশ্যন চি ALU আলু। In a ER diagram, attributes are represented by অপশ্যনসমূহ হৈছে অপশ্যন এ ৰেক্টেংগল, অপশ্যন বি ইলিপছ, অপশ্যন চি স্কুৱেৰ, অপশ্যন ডি ট্ৰায়েংগল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইলিপছ। Which of the following is an example of optical disc? অপশ্যনসমূহ হৈছে ডিজিটেল ভাৰ্চেটাইল ডিস্ক, অপশ্যন বি মেগনেটিক ডিস্ক, অপশ্যন চি মেমৰি ডিস্ক, অপশ্যন ডি ডেটা বাছ ডিস্ক। শুদ্ধ উত্তৰটো অপশ্যন এ ডিজিটেল ভাৰ্চেটাইল ডিস্ক। আজিৰ শেষৰ প্ৰশ্নটো হৈছে হোৱাট আৰ ডিফাৰেন্স ভিউজ টু ডিছপ্লে এ টেবুল ইন MS Access? অপশ্যনসমূহ হৈছে অপশ্যন এ পাইভট টেবুল, অপশ্যন বি ডিজাইন ভিউ, অপশ্যন চি ডেটা শ্বীট ভিউ আৰু অপশ্যন ডি অল অফ দিছ। শুদ্ধ উত্তৰটো অপশ্যন ডি অল অফ দিছ।